অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত, পূব গুৱাহাটীত, কামৰূপত, নীলাচল পাহাৰত। শুদ্ধ উত্তৰটো হৈছে উত্তৰ গুৱাহাটীত। কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? কলা পাহাৰ, ফটাশিল, নীলাচল, গাৰো পাহাৰ। নীলাচলত। সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত আছে? উত্তৰ কাছাৰ, কামৰূপ, নগাঁও, গোৱালপাৰা। গোৱালপাৰাত। কামাখ্যা মন্দিৰৰ সন্মুখ ভাগত থকা পুখুৰীটোৰ নাম কি? সৌভাগ্য কুণ্ড, বৰপুখুৰী, দেৱী কুণ্ড, কামাখ্যা কুণ্ড। সৌভাগ্য কুণ্ড। কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? 1565 চনত, 1190 চনত, 1665 চনত, 1785 চনত। 1665 চনত। উমানন্দ মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিল? 1565 চনত, 1496 চনত, 1696 চনত, 1449 চনত। 1696 চনত। বিশ্বৰ দীৰ্ঘতম নদীখনৰ নাম কি? যমুনা নদী, নীল নদী, মিছিছিপি, ব্ৰহ্মপুত্ৰ। নীল নদী। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? মিজোৰাম, জম্মু, ত্ৰিপুৰা, গোৱা। গোৱা। ভাৰতৰ প্ৰথম ৰেল কেতিয়া চলিছিল? 1896 চনত, 1853 চনত, 1753 চনত, 1835 চনত। 1853 চনত। ভাৰতৰ প্ৰথম ৰেল ক'ত চলিছিল? মুম্বাইৰ পৰা দিল্লী, মুম্বাইৰ পৰা কলকাতা, মুম্বাইৰ পৰা পুনে, মুম্বাইৰ পৰা থানে। মুম্বাইৰ পৰা থানে। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাব্যখনৰ নাম কি? বাইবেল, কুৰাণ, ওথেলো, মহাভাৰত। মহাভাৰত। বিশ্বৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি? ঘৰচিৰিকা, শালিকা, ফ্লেমিং, হমিংবাৰ্ড। হমিংবাৰ্ড।
কোনটো জীৱৰ তেজৰ ৰং নীলা? ঘৰিয়াল, নীলাতিমি, ভালুক, অক্টোপাছ। অক্টোপাছ। বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? শ্ৰীলংকা, গ্ৰীণলেণ্ড, সুমাত্ৰা, উগিনি। গ্ৰীণলেণ্ড। ষ্টেচু অফ লিবাৰ্টি কোনখন দেশে আমেৰিকাক উপহাৰস্বৰূপে দিছিল? ব্ৰাজিল, জাৰ্মানী, ফ্ৰান্স, ইংলেণ্ড। এইটো প্ৰশ্নৰ উত্তৰ কমেণ্ট বক্সত জনাব বুলি